নমস্কাৰ বন্ধুসকল, মই কৌশিক আৰু আপোনালোকক মোৰ ইউটিউব চেনেল একে ষ্টুডিঅ'ত স্বাগতম। লগতে যিসকল বন্ধু মোৰ চেনেলত নতুন, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব। বন্ধুসকল, আপোনালোকে নিশ্চয় মোৰ থাম্বনেইল আৰু টাইটেল চাই গমেই পাইছে মই আপোনালোকক কি ক'ব বিচাৰিছোঁ। বন্ধুসকল, ফোন চেঞ্জ কৰিবলৈ হ'লে আপোনালোকৰ কোনো ধৰণৰ এপ্লিকেশ্যনৰ প্ৰয়োজন নহয়। আপোনালোকে নিজৰ মোবাইলত যিকোনো ব্ৰাউজাৰতে আপুনি সেই ফোন চেঞ্জ কৰিব পাৰিব। তো বলক আমি ভিডিঅ'টোত কি আছে চাই লওঁ। বন্ধুসকল, প্ৰথমে আপোনালোকে আপোনাৰ ব্ৰাউজাৰত ক্ৰোমটো ওপেন কৰি ল'ব। মই মোৰ নিজৰ ব্ৰাউজাৰত ক্ৰোমটো ওপেন কৰি লৈছোঁ। ওপেন কৰাৰ পিছত আপোনালোকে চাৰ্চ কৰিব ফোন চেঞ্জাৰ বুলি। ফোন চেঞ্জাৰ চাৰ্চ কৰি এণ্টাৰ কৰি দিব। তো বন্ধুসকল, সাৰ্চ কৰাৰ পিছত আপোনালোকে এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ দেখা পাব। ইণ্টাৰফেচটোত যিটো প্ৰথমে আছে সেইটোত আপোনালোকে টেপ কৰিব। টেপ কৰাৰ পিছত বন্ধুসকল, পুনৰ আপোনালোকে এনে ধৰণৰ এটা ইণ্টাৰফেচ দেখা পাব, য'ত আপোনালোকে ফোন চেঞ্জাৰ বুলি লিখা দেখা পাব আৰু আপোনালোকে নৰ্মেল টেক্সট গোজ হেয়াৰ, ইয়াত আপোনালোকে নিজৰ যি যায় তাকে লিখিব পাৰিব। তো বলক বন্ধুসকল চাই লওক কেনেকৈ ফোন চেঞ্জ কৰে। তো মই ইয়াত মোৰ নিজৰ নামটো লিখোঁ, কৌশিক দাস। বন্ধুসকল, আপোনালোকে একো কৰিব নালাগে, কোনো এণ্টাৰ কৰিব নালাগে। জাষ্ট আপোনালোকে বেক কৰিব। বেক কৰাৰ পিছত ছেকেণ্ড বক্সটোত আপোনালোকে আপোনাৰ নিজৰ ফোনবোৰ দেখা পাব। ইয়াত আপোনালোকে বহু ধৰণৰ ফোনবোৰ দেখা পাব। বন্ধুসকল চাই লওক, এয়া ফোনবোৰ দেখা পাই আছে। ইয়াৰ পৰা আপোনালোকে যিটো ভাল লাগে সেইটো কপি পেষ্ট কৰি আপোনালোকে নিজৰ হোৱাটছএপ, মেছেঞ্জাৰ, কণ্টেক্ট আদিত ছেভ কৰি ল'ব পাৰিব। বন্ধুসকল চাই লওক, এনেকৈ আমি ফোনবোৰ চেঞ্জ কৰিব পাৰোঁ উইদাউট এপ্লিকেশ্যনৰ জৰিয়তে। বন্ধুসকল চাই লওক। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেন্তে ভিডিঅ'টো লাইক কৰিব, লগতে মোক অনুপ্ৰাণিত কৰিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।